हेलो फ्रेंड्स की खबर मैं आयुष आपनालोके चाই আছে MLD क्रिएशन रং चेनेলত सम्प्रसारित হৈ থকা অপৰাজিতা ধাৰাবাহিকখনৰ সোমবাৰ খণ্ডটোত অংকিতা অদিতিহঁতৰ ঘৰলৈ যাব আৰু নিবেদিতা কেনেকৈ আছে খবৰ ল'ব আৰু অদিতিয়ে নিবেদিতাক যে ফোন কৰিম বুলি ভাবিও ফোন কৰিব পৰা নাই খুৰাকে গম পাব বুলি সেই কথাটো নিবেদিতাক ক'ব আৰু নিবেদিতাই অদিতিক সহায় কৰাৰ কাৰণে যে গৌৰাংগই নিবেদিতাক ডিভোৰ্স দিবলৈ ওলাইছে সেই কথাটো অংকিতাক ক'ব আৰু নিবেদিতা এতিয়া মাক হ'বলৈ ওলাইছে সেই কথাটো অদিতিক ক'বলৈ কোৱা দেখিবলৈ পাব মাক হ'বলৈ লোৱা কথাটো শুনি আচৰিত হ'ব এয়া তুমি কি কৈছা ডিভোৰ্সৰ পৰা হাত সাৰিবলৈ তুমি এনেকুৱা এক্টিং কৰিছা নেকি বুলি সুধিব এতিয়া বৰ গৌৰাংগই নিবেদিতা মাক হ'বলৈ লোৱা কথাটোৰ কাৰণে চিন্তাত পৰিব এতিয়া বৰ নিবেদিতাক ডিভোৰ্স নিদিবলৈ বাধ্য হ'ব নেকি দেখিবলৈ পাব সোমবাৰৰ খণ্ডটোত আপোনালোকে অপৰাজিতা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিওটো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।